নমস্কাৰ বন্ধু, ৱেলকাম টু মাই ইউটিউব চেনেল আছামিজ গভৰ্ণমেণ্ট জব। আজিও আপোনালোকৰ বাবে জবৰ আপডেটসমূহ লৈ আনিছোঁ। আপোনালোকে আজি নতুনকৈ আপোনালোকৰ গ্ৰেড 3 গ্ৰেড 4 ফোন মুকলি আছে, ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়া আপোনালোকৰ সকলো ধৰণৰ জবৰ আপডেটসমূহ পাই থাকিব। লগতে আপোনালোকে এপ্লাই কেনেকৈ কৰিব, লগতে এজ কোৱালিফিকেশ্যন কি হয়, সকলো কথা এই ভিডিঅ'টো আপোনালোকৰ আলোচনা কৰা হ'ব। আহক আজি মই ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকৰ আজি জবখিনি আহিছে ধুবুৰী, যিটো জুডিচিয়াৰী ফালৰ পৰা পোষ্টখিনি আহিছে। ইয়াৰ প্ৰথম পোষ্টটো হৈছে আপোনালোকৰ LDA পোষ্ট হয়, যিটো টাইপিষ্টৰ পোষ্ট হয়। ইয়াৰ কাৰণে আপোনালোকৰ দৰমহা পাতি ভালেই আছে। আপোনালোকৰ 14,000 পৰা 60,500 টকা পৰ্যন্ত আপোনালোকে ইয়াত দৰমহা পাব। লগতে এডুকেশ্যন কোৱালিফিকেশ্যন যিসকলে আপোনালোকে গ্ৰেজুৱেশ্যন কৰি থৈছে তেওঁলোকে এপ্লাই কৰিব পাৰিব। লগতে আপোনালোকৰ গ্ৰেড 4 পোষ্টটো আছে। ইয়াৰ কাৰণে আপোনালোকে অফলাইন এপ্লাই কৰিব লাগিব। আপোনালোকৰ গ্ৰেড 4 পোষ্টৰ কথা আলোচনা কৰিম। তাৰ আগতে মই আপোনালোকক ক'ব বিচাৰিছোঁ কেনেকৈ এপ্লাই কৰিব। এপ্লাই কৰিবলৈ যিটো আছাম গেজেটেড পাৰ্ট 9 ফৰ্ম হয়, সেই ফৰ্মখন আপোনালোকে আনি পেলাই এপ্লাই কৰিব পাৰিব। তাৰপিছতো আপোনালোকৰ পিয়ন আছে, আপোনালোকক কৈছোঁ LD টাইপিষ্টৰ পোষ্ট আছে। ইয়াৰ কাৰণে দৰমহা 14,000 পৰা 60,000 পৰ্যন্ত, আৰু ইয়াৰ কাৰণে আনৰিজাৰ্ভ কৰি সকলো মানুহে এপ্লাই কৰিব পাৰিব। লগতে তাৰপিছৰ পোষ্ট আছে আপোনালোকৰ পিয়নৰ পোষ্ট আপোনালোকৰ এটা আছে। ইয়াৰ কাৰণে আপোনালোকৰ দৰমহা 12,000 পৰা 52,000 টকা পৰ্যন্ত। আপোনালোকে আনৰিজাৰ্ভ কেটেগৰী হয়, সকলো মানুহে সেইকাৰণে এপ্লাই কৰিব পাৰিব। ইয়াত কোনো আপোনালোকে এক্সাম দিব প্ৰয়োজন নাই। আপোনালোকক মাতিব, অকল ইণ্টাৰভিউ হ'ব, মানে ৱাকিং ইণ্টাৰভিউ হ'ব। সেই ৱাকিং ইণ্টাৰভিউ যদি পাছ কৰি যায় লগালগ আপোনালোকৰ চাকৰি হৈ যাব। আৰু এইটো আপোনালোকৰ গভৰ্ণমেণ্টৰ চাকৰি, কোনো কণ্ট্ৰেকচুৱেল বেচিছ নহয়, আপোনালোকৰ পাৰ্মানেণ্ট চাকৰি হয়। আপোনালোকে পাৰ্মানেণ্ট হিচাপে পাৰিব। আৰু ইয়াৰ এডুকেশ্যন কোৱালিফিকেশ্যন যিসকলে আপোনালোকে মেট্ৰিক বা হাই ছেকেণ্ডেৰীলৈকে পাছ কৰিছে তেওঁলোকে এপ্লাই কৰিব পাৰিব। আৰু গ্ৰেড 3 পদৰ কাৰণে যিসকলে আপোনালোকে গ্ৰেজুৱেশ্যন কৰিছে তেওঁলোকে এপ্লাই কৰিব পাৰিব। ইয়াৰ কাৰণে এজ লিমিট হৈছে 18 পৰা 43 বছৰ পৰ্যন্ত। আৰু লগতে আপোনালোকৰ যিসমূহ ৰিলেক্সেশ্যন আছে এজৰ, সকলোজনে আপোনালোকৰ ৰিলেক্সেশ্যনসমূহ পাই যাব। এপ্লিকেশ্যন শ্বুড বি প্ৰবেবলি হোৱাটছআপ নম্বৰ। আপোনালোকে এপ্লিকেশ্যন হোৱাটছআপ নম্বৰটো লিখি দিব লাগিব, কাৰণ আপোনালোকৰ কিবা আপডেট থাকিলে হোৱাটছআপৰ যোগে আপোনালোকক জনোৱা হ'ব। বা আপোনালোকে যিটো ধুবুৰী জুডিচিয়াৰী অফিচিয়েল ৱেবছাইটত তাত আপোনালোকে ভিজিট কৰি থাকিব পাৰিব। তেতিয়া আপোনালোকৰ অফিচিয়েল যিটো নটিফিকেশ্যনসমূহ গম পাই থাকিব, এক্সাম কেতিয়া হৈছে, আপোনালোকক তাতে নটিছসমূহ দিয়া হ'ব। বা আপোনালোকে হোৱাটছআপ নম্বৰ দিলে আপোনালোকৰ হোৱাটছআপৰ যোগে কণ্টেক্ট কৰা হ'ব, কণ্টেক্ট কৰিব। ইয়াৰ কাৰণে আপোনালোকৰ এখন এমপ্লয়মেণ্ট এক্সচেঞ্জ লাগিব। আৰু ইয়াৰ কাৰণে আপোনালোকে এপ্লাই কৰা লাষ্ট ডেট হৈছে 26/6/2023, মানে জুন মাহৰ 26 তাৰিখত আপোনালোকে ফৰ্মটো পঠাই দিব লাগিব। এতিয়াও সময় আছে, এতিয়াও আপোনালোকৰ 10 দিন সময় আছে। 10 দিনতো আপোনালোকে পঠালে নিশ্চয় পাই যাবগৈ। স্পীড পোষ্টত আপোনালোকে পঠাই দিব পাৰিব। আপোনালোকে ডাকঘৰত গৈ আপোনালোকে এটা এনভেলপ ল'ব। সেই এনভেলপটোত আপোনালোকে ধুনীয়াকৈ কথাখিনি লিখিব। এপ্লিকেশ্যন ফৰ্মখন যিটো আছাম গেজেটেড পাৰ্ট 9 ফৰ্ম, এইটো ফিল আপ কৰি যিখিনি এছেঞ্চিয়েল এডুকেশ্যন কোৱালিফিকেশ্যন হয় সেইখিনি গোটেইখিনি জেৰেক্স কৰিব। জেৰেক্স কৰি পেলাই তাত লিখি মেলি দি পেলাই আপোনালোকে চাইন টেন ছেভ এটেষ্টেড কৰি মেলি আপোনালোকে ডাকঘৰত গৈ পেলাই আপোনালোকে পোষ্টেল যোগে পঠাই দিব পাৰিব। তাত আপোনালোকে পাই যাব। আৰু লগতে আপোনালোকে যিটো অফিচিয়েল ৱেবছাইট ডিটেইলছ এপ্লিকেশ্যন কৰিবৰ কাৰণে যিটো আছে www.dhuburijudiciary.gov.in, এই অফিচিয়েলটো আপোনালোকে গৈ পেলাই ডিটেইলছ এপ্লিকেশ্যনটো পঢ়ি যাব পাৰে। আৰু আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে এপ্লাই কৰিব পাৰে। লগতে কিবা নাজানিলে কমেণ্ট কৰি জনাব পাৰে। আজি ভিডিঅ'টো ইমানে। যদি ভিডিঅ' ভাল পায় লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি এনেকুৱা ভিডিঅ'সমূহ পাই থাকিব। পুনৰ নতুন ভিডিঅ'ত লগ পাম।